মৰ্ণিং গাইজ, কেনে খবৰ আপোনালোকৰ? বহুত ভাল। আজিৰ ব্লগটো মই মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ, আমাৰ দেওশাল মন্দিৰ। আমি এতিয়া আহিছিলোঁ বলবমৰ কাৰণে আহিছিলোঁ আজি। এতিয়া আমাৰ টিকলি মোৰ লগত আছে। এয়া হৈছে আমাৰ থানৰ অৱস্থা, ধৰাচোন। আৰু আজি মানে আমি এতিয়া চাকি দি আহিছোঁ। আমি আজি ক'ত চাকি দিবলগীয়া হৈছে, তলত চাকি দিবলগীয়া হৈছে। বহুত মানুহ। চাকি ল'লে ভিডিঅ' বনাবলগীয়া হৈছে। আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। আমি এতিয়া ঘৰ আহি পালোঁ আৰু আপোনালোকক এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ। বহুত দুৰ্ভাগ্যজনকভাৱে আপোনালোকক ক'বলৈ গৈ আছোঁ, আজি ৰাতিৰ ভিতৰতে আমাৰ ঘৰৰ তলাটো চাওকচোন, এই গেটৰ তলাত এনেকৈ ভাঙি থৈ গৈছে। দেখিছে গেটৰ তলাটো এই অৱস্থা। গেটখন চাগে কিবা কৰিব নোৱাৰিলে। এখন গেট হয়, দুখন গেট আছে আমাৰ ঘৰত। এইখন এখন গেট, এইখন গেট, আৰু এখন তাত আছে গেট, সিফালে এখন গেট আছে। এই গেটখনৰ তলাটো কোনে ভাঙিছে গম নাপাওঁ বাৰু, তলাটো ভাঙি থৈ গৈছে। আৰু আচলতে আমাৰ ঘৰৰ কাম এতিয়ালৈকে ভালকৈ হোৱাই নাই, আগফালৰ কামখিনি বিশেষকৈ। তো স্কুটিখন মই ইয়াতে থৈ দিওঁ, ঘৰৰ ভিতৰত সোমাবলৈ অলপ দিগদাৰ হয়, টাইলছত অলপ শ্লিপ হৈ যায় কাৰণে মই বাহিৰতে স্কুটিখন থৈ দিওঁ। কিজনী স্কুটি নিবলৈ বিচাৰিছিলে নেকি কোনোবা, নাজানো। আৰু তলাটো ভঙা আছে, আৰু লগতে অলপমান ঠেলি থৈ দিছিলে চাগে, ঠেলা হৈ আছে। দুখন গেট যিহেতুকে, এইখন এখন আৰু সিফালে এখন আছে। এইখন গেটখন এই ডাঙৰ গেট হয় এখন, এইফালে এখন গেটখন একো হোৱা নাই, সিফালে গেটখনৰ তলাটোহে ভাঙি থৈ গৈছে। এখন মানে একেবাৰে ফিক্স কৰি থৈ দিছিলোঁ তলাটো, সেইকাৰণে কোনোবাই ভাঙি থৈ দিছে। এতিয়া ঘৰ আহি পাইছোঁহি, আৰু চাই থাকক কি কৰি আছোঁ, দেখুৱাই আছোঁ আপোনালোকক অলপ চলপকৈ। আমাৰ ঘৰৰ আগফালে দেখিছে চুইমিং পুল হৈ আছে। চুইমিং পুল চাওক, চুইমিং পুল কেনেকৈ হ'ল দেখুৱাই আছোঁ। এয়া হৈছে দেওশাল গাঁৱৰ মাজমজিয়াত, এয়া দেখিছে, এইখন হৈছে আধাৰশিলা। এয়া আধাৰশিলা স্থাপন কৰিছিলে আজি 3-4 বছৰ আগত। তাৰপিছত সেয়া কাম মানে আধৰুৱা হৈ গ'ল। এয়া দেখিছে, আধৰুৱা মানে একো কামেই নহ'লে, একো কামেই কৰা নাই। এয়া আমাৰ ঘৰৰ সন্মুখত চাওক কেনেকুৱা অৱস্থা। এইখিনি মানে বহুত বছৰ আগতে অলপ চলপ ইয়াত মানে কয়লা পেলাইছিলে, সেইখিনি আছে। আজি 40 বছৰমানৰ আগতে পেলোৱা চাগে এইখিনি। তাৰপিছত এতিয়া আমাৰ ঘৰৰ আগফালটো ইয়াত দেখিছে চুইমিং পুলৰ অৱস্থা। চুইমিং পুল আমি ইয়াত গা ধুব পাৰিম মানে এনেকুৱা অৱস্থা হৈ আছে। চাওক এবাৰ দেখিছে, এই পানী অলপমান যদি বৰষুণ পৰে, পানী এনেকুৱা অৱস্থা হৈ যায়। আমি ওলাবই নোৱাৰোঁ সেইকাৰণে। দেখিলে আমাৰ আগফালৰ পৰিস্থিতি সেয়াই আৰু, বৰষুণ দিলে ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰা পৰিস্থিতি তেনেকৈ। দেখিলে আমাৰ ৰাস্তাৰ অৱস্থা, ৰাস্তাটো তেনেকুৱা। আমি ক'ৰবাত যাম বুলি ক'লেও পটকতে যাবলৈ নোৱাৰোঁ, বহুত অসুবিধা হয়।
চোতালত মানে চোতালত পানী হোৱা নাই, চোতালত নহয় আমাৰ ৰাস্তাটোত আৰু যিটো ৰাস্তা দি আমি অহা যোৱা কৰিব লাগে তাত একাটোৱে গোটেই পানী হৈছে। মানে সেইটো ৰাস্তাটো আজি 3-4 বছৰ আগতে অহা কথা আছিলে। সুশীলা বাইদেৱে মানে সেইটো কাৰণে ৰাস্তাটো দিম বুলি পেলাই আধাৰ ক্লাছ স্থাপন কৰিলে, কিন্তু দিয়া নহ'লে, সেইটো নিদিলে। মই কেতিয়াবা যদি সময় পাওঁ তেওঁলোকৰ ঘৰতে দেখুৱাই দিম। তেওঁলোকে 2খন চাৰ্ট দিছে। মোৰ হাজবেণ্ডে আৰ্মি চাকৰি কৰে, কিন্তু আমাৰ এখন চাৰ্ট ডিউটি আমাৰ মানে অৱস্থা বেয়া হৈ গৈছে। কিন্তু বাইদেৱে পঞ্চায়তৰ সভানেত্ৰী এগৰাকী হৈ 2খন চাৰ্ট দিলে। এইটো আমি গৌৰৱ বুলি কৰিছোঁ আৰু আমাৰ গৌৰৱৰ কথা। আৰু আমাৰ যে এতিয়া দেওশালত যে ইমান উন্নতি হৈছে, মানুহবিলাকৰ 2-3খন চাৰ্ট দি ঘৰ বনাইছে, তেওঁ ভাল লাগিছে, বহুত ভাল কথা। কিন্তু আমাৰ ধৰক এতিয়া মোৰ হাজবেণ্ডে চাকৰি কৰে, চাকৰি কৰাৰ পিছতো আমাৰ একে অৱস্থা বেয়া, একেবাৰে শোচনীয় বুলি ক'লেও হয়। আৰু আমি যেনে তেনে খাই কৰি যেনে তেনে আছোঁ। আৰু আমাৰতো দেখুৱাই দিম, আমাৰ মানে টয়লেটৰ অৱস্থাই একেবাৰে বেয়া। আমি হাগিবলৈ কাৰণে আমাৰ বহুত অসুবিধা হয়, লেট্ৰিনটোকে বনাই ল'ব পৰা নাই। চৰকাৰেতো আমাক নিদিয়েই, মিডিল ক্লাছ ফেমিলিবিলাকক নিদিয়েই, হয়তো একেবাৰে ল'ৰা ক্লাছ হ'ব লাগিব সেইবিলাকক দিব। তো আমাকতো চাকৰি কৰা বুলি আমাক একোতো নিদিয়েই। আমি লোন লৈ লৈ যেনে তেনে ঘৰটো বনাইছোঁ। ঘৰটোত আকৌ ইমান অকণমান হৈছে, সম্পূৰ্ণ এতিয়ালৈকে কৰিব পৰা নাই। আজি কিমান বছৰ হ'ল আমি ইমান বহুত কষ্টত আছিলোঁ, এতিয়া অকণমান ঠিক ঠাক হৈছে আৰু বহুত বছৰৰ মূৰত। আমি বেলেগৰ ঘৰত থাকি ঘৰ বনাব লাগিছিলে, তেনেকৈ আৰু। কিন্তু ধৰক কিছুমান মানুহে ইমান সোনকালে 2-3খন চাৰ্ট দি ইমান ধুনীয়াকৈ একদম লাক্সাৰী ষ্টাইলত থাকে, আচৰিত আৰু। মোৰো মানে সেইকাৰণে ভাবিছোঁ আপোনালোকে যদি অলপ সহায় কৰে, অহাবাৰলৈ কিজানি চকুদালিৰ লগতে অলপ ঘূৰা-ঘূৰি কৰোঁ নেকি ভাবিছোঁ তাকে। যদি আপোনালোকে সহায় কৰে তেতিয়াহে। ঠিক আছে, আজি ব্লগটো ইমানতে সামৰিছোঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব নহ'লে। কালি আকৌ লগ পাম। বাই বাই, টেক কেয়াৰ এভৰিৱান।